গাইছ এয়া এতিয়া মানে অলপ নাৰ্চাৰীখন দেখুৱাৰ পিছত এতিয়া যাবলৈ ওলাইছে আৰু সেইকাৰণে ভাবিলে ফটো কৰি মাৰি আৰু সেই ইয়াত লিখা আছে যে অমৃত বৃক্ষৰ আন্দোলন। হাই হেল্ল' নমস্কাৰ। মানে মোৰ অসমবাসীৰে কেনে আছে ভালনে? সকলোৱে ভালে চাগে? বৰ্তমান আমাৰো সকলোৰে ভাল বুলি ক'ব পাৰি। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ মানে ৰাতিপুৱা হৈ থকা নাই, এতিয়া ৰাতিপুৱা 10টা বাজিলে। ৰাতিপুৱা সোনকালে উঠি বেটাও আজিকালি জানেই আপুনি চৰকাৰে নিয়মাৱলী কৰিছে যে সাল সলনি কৰিছে, স্কুলৰ সোনকালে যাব লাগে। সি 6:30 স্কুললৈ ওলাই গ'ল, যিহেতু উইংগাৰত যাব, সেইটো কাৰণে সোনকালে ওলাই গ'ল আৰু দেউতাক গ'ল 4টা বজাতে। ময়ো সকলো কাম বন কৰি মেলি আজৰি কৰি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে গোটলৈ গ'লোঁ, আজি বন্ধন গোট আছিলে, গোটলৈ গ'লোঁ। গোটত গৈ মেলি আহি এতিয়া এই ওলাই মেলি ৰেডি কৰি লৈছোঁ। ক'লৈ যাওঁ কি কৰোঁ সকলোখিনি জনাই যাম, কিয়নো ৰাতিপুৱাই ওলাই মেলি ৰেডি হৈ ল'লোঁ, সকলোখিনি জনাই যাম। মই যাবলৈ ওলাইছোঁ আমাৰ দিলীঘাটতে, মানে অকণমান আগলৈ 8 নম্বৰ বুলি কয় পাটকাই পাহাৰৰ সমীপতে এখন নাৰ্চাৰী খুলিছে। যিহেতু আমাৰ দাদা ছোৱালীজনী আমাৰ ইয়াৰে প্ৰাথমিক জয়পুৰ কলিৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ে, ক্লাছ 1ত। আৰু আজি স্কুলৰ ল'ৰা ছোৱালীখিনিক নিব তাত নাৰ্চাৰীলৈ। ফৰেষ্ট প্লেচৰ নাৰ্চাৰী হয়, পাটকাই পাহাৰৰ সমীপতে নাৰ্চাৰী এখন আছে। কাহানিও যোৱা নাই, বহুত ধুনীয়া বোলে পৰিৱেশটো, গছ পুলিয়ে নধৰা আৰু ধুনীয়াকৈ পৰিপাটিকৈ নাৰ্চাৰীখন খুলিছে। আজিলৈকে যোৱাও নাই, আপোনালোকক দেখুওৱা হোৱাও নাই। ভাবিলোঁ আজি নবৌহঁতৰ লগতে যেতিয়া মোৰ ঘৰত কাম বন শেষে হ'ল, যেতিয়া ময়ো ওলাই মেলি ৰেডি হৈ বৌহঁতৰ লগতে গৈ এপাক নাৰ্চাৰীখন চাই আহোঁগৈ। যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, বেটাও গছ পুলি 2টা লৈ গৈছে স্কুললৈ ৰুবলৈ বুলি, আৰু ময়ো ওলাইছোঁ সেইকাৰণে নাৰ্চাৰীখনকে চাই আহোঁ। ইমানখিনি দেখাব পাৰোঁ মই নাজানো, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আমাৰ পাটকাই পাহাৰৰ সমীপতে খোলা নাৰ্চাৰী এখন, আৰু আপোনালোকে উপভোগ কৰিব। চাই ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব, লাইক এটা কৰি দিব যদি ভাল লাগে। তেতিয়াহ'লে ব'লকচোন যাওঁ। এতিয়া স্কুললৈ যাব লাগে নে ক'লৈ যাবলৈ নবৌক ফোন কৰিলে গম পাম। তেতিয়াহ'লে গৈ থাকোঁ, আপোনালোককো নাৰ্চাৰীখন দেখাওঁগৈ। আপোনালোকক চাই নিজৰ মতামত জনাব যে কেনেকুৱা লাগিছে, ভাল লাগিছে। আৰু যদি পাৰে এপাক ফুৰিবলৈও আহিব আপোনালোকে, নাৰ্চাৰীখন চাই যাবহি। আমাৰ দিল্লীঘাটৰ মানে পাটকাই পাহাৰৰ সমীপতে নাৰ্চাৰী এখন খুলিছে। আমাৰ ঘৰৰ পৰা অলপ আগলৈ 8 নম্বৰ বুলি কয়, সেইডোখৰতে খুলিছে পাহাৰৰ কিনাতে। ব'লকচোন চাওঁগৈ তেতিয়াহ'লে। আৰু গাইছ নবৌয়ে ফোন কৰিলে যে স্কুললৈ আহা বুলি ক'লে। এই ছাতি তাতি লৈ একদম মোবাইল ষ্টেণ্ড হাতত লৈ মেলি আহিছোঁ, যাওঁ। ভাল গৰম যদিও ভালে লাগিছে বাৰু। ইয়াতো চব ওলাই মেলি ৰেডি হৈ আছে। ব'লকচোন তেতিয়াহ'লে গৈ লওঁ ন, স্কুল পাই লওঁগৈ। আৰু গাইছ মই স্কুল আহি পালোঁহি। স্কুল আহি পাই এয়া দেখিছে, মানে য'ত নাৰ্চাৰীলৈ ল'ৰা ছোৱালীখিনি স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকক নিব, আৰু সেইকাৰণে গাড়ীত গছ পুলি মানে উঠাই আছে, এই গছ পুলি উঠাই আছে, তালৈ নিব। আৰু এইকণ কণ ল'ৰা ছোৱালীবিলাকে সকলোৱে আমিও লগতে যাম বুলি ভাবিছোঁ। ইয়াত আছে আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাইদেউ দুজনী। ব'লক তেতিয়াহ'লে নাৰ্চাৰীতে লগ পামগৈ। আৰু স্কুলৰ পৰা এতিয়া নাৰ্চাৰীলৈ যাবলৈ ওলাইছে ল'ৰা ছোৱালীখিনি, সকলোখিনি বাইদেউ যাব। আৰু এইবিলাক হৈছে গাৰ্জেনৰ লগতে ময়ো যাওঁ বুলি ভাবিছোঁ। নাৰ্চাৰীখন চাই আহোঁগৈ এবাৰ। এইখন হৈছে বিদ্যালয়। এতিয়া স্কুলৰ বাইদেৱে মানে হেৰি কি বুলি কয়, শাৰী পতাইছে ল'ৰা ছোৱালীক, ক্লাছটোৰ প্ৰতি শাৰী পতাই দিছে। জয়পুৰ কলিৰ প্ৰাথমিক বিদ্যালয়, ক্লাছ 1ৰ পৰা 5লৈকে আছে। এয়া ল'ৰা ছোৱালীবিলাক ওলাই আহিছে, আগে মই গৈছোঁ আৰু পিছে যিহেতু কণ ল'ৰা ছোৱালী ইমান একেটা লাইনতে আহিব নোৱাৰে, সিহঁতক লাইন পোনাই মানে গাৰ্জেনে লাইন পোনাই দিবলগীয়া হৈছে। সৰু ল'ৰা ছোৱালী ইমানখিনি পাৰোঁ অকণমান দেখাই যাম। যিহেতু এইবিলাক আমাৰ স্মৃতি হয়, এইবিলাক ধৰি ৰাখিব লাগে। আমিও সৰুতে হয়তো এনেকুৱা আছিলোঁ বা উৎপতীয়া আছিলোঁ, কিন্তু আমাক ধৰি ৰাখিবলৈ বা আমাৰ সৰুকালটো হেৰি কৰি ৰাখিবলৈ তেতিয়ালৈকে ইউটিউব চেনেল হয়তো আছিলে নে নাছিলে নাজানো, কিন্তু তেতিয়া নকৰিলে এতিয়া কৰি থৈ দিছোঁ। যিহেতু আমি মৰি গ'লোঁ, ডাঙৰ হ'লে ইহঁতে চাব পাৰিব, সেয়াই কিবা মেমৰি হিচাপে থাকক বুলিয়ে থৈ দিছোঁ আৰু ভিডিঅ'ৰ জৰিয়তে থৈ দিব বিচাৰিছোঁ। আৰু গাইছ এয়া আমি নাৰ্চাৰীখনৰ সন্মুখৰ পালোহি, আৰু ল'ৰা ছোৱালীবিলাকেও যিমান ৰ'দত হ'লেও মানে উৎসাহেৰে গৈছে। আৰু এই পাহাৰৰ ওপৰত লিখা আছে আপোনাৰ অমৃত বৃক্ষ আন্দোলন, মই দেখাম বাৰু। আৰু গেটৰ সন্মুখতে এখন লিখা আছে বৰ্ড, অমৃত বৃক্ষ আন্দোলন লিখা আছে। এইখন মেইন গেট মানে।
মানে সোমালোঁ আৰু গেট খুলি আৰু সদায় কাম লাগি থাকি গছপুলি ৰোপণ হৈ থাকে। আজি লাগি আছেনে নাই বা কাম কৰিছে নাই মই নাজানো গতিকে। আৰু সেইটো দেখিছে আপুনি, সেইটো অফিচ নেকি? এইটো হয় নাই? এইটো অফিচ। মই এদিনো অহা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। এয়া সেইটো এবাৰ চাব, নাৰ্চাৰীখনৰ আশে পাশে চেনেহীটো চব ধুনীয়া মানে মনোমোহা এটা পৰিৱেশ। যিটো পৰিৱেশ হয়তো ইয়াত বহি থাকিলে ঘৰলৈ যাবলৈ মন নাযাব। সদায় আহিম বুলি ভাবি থাকোঁ, কিন্তু অহাই নহয়। আজি হঠাতে বৌহঁতক লগ পাই আহিলোঁ আৰু কাম লাগি আছে। আৰু এয়া চব এইখিনি কি পুলি? চপা কাঠৰ পুলি। আৰু এয়া খুৰীহঁতি কোন জানো, এইজনী চালেহে মোক অকাম লাগি আছে। ধুনীয়া এটা দৃশ্য চব। গৰমতো গৰম যেন নালাগেই চাগে কাম কৰি থাকিলে মানে। চফা কৰি আছে, গছপুলি ৰুই আছে, পলিথিনত মাটি ভৰাই আছে। সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আৰু বিশেষ এটা বস্তু দেখাম, য'ত নেকি এইয়া চক পাহাৰৰ ওপৰত লিখা আছে অমৃত বৃক্ষ আন্দোলন। ইমানেই ধুনীয়া পৰিৱেশ, যিটো পৰিৱেশত মানে থাকিলে ঘৰলৈ যাবলৈ মন নাযাব। আৰু এয়া হ'ল আমাৰ ল'ৰা ছোৱালীখিনি। ভাবিলোঁ এনেই অকণমান দেখাই দিম, ইমানো ভিৰ নহয়। আগতে দুদিনমানৰ আগতে পূৰা ভিৰ আছিলে। মানে গছপুলি ৰুৱে, মাটি ভৰাই পলিথিনত। কিন্তু মই আহিবলৈ সময় নাপালোঁ। ভাবিলোঁ আজি অকণমান আপোনালোকৰ আগতো দেখাই দিওঁ যে পাটকাই পাহাৰৰ সমীপতে এখন নাৰ্চাৰী খোলা হৈছে। মানে গছপুলি ৰোপণৰ নানা ধৰণৰ গছপুলি আছে। হয়তো মই ইমান নাম নাজানিব পাৰোঁ, কিন্তু পৰিৱেশটো দেখাওঁ বুলি আৰু ঠাইডোখৰ দেখাওঁ বুলি আহিলোঁ আজি। আৰু গৰম উঠিলে নি? ইমান ছাতিটো লৈ আকৌ। এয়া মোৰ দাদাৰ ছোৱালী এইজনী ডাঙৰ, আৰু এয়া ভতিজাৰ ছোৱালী। ইমান গৰম উঠিছে সিহঁতৰ। বেছিভাগ হয়তো চপা কাঠৰ পুলিয়ে আছে নেকি। আৰু এয়া চব কি ধুনীয়া। কেনেকুৱা লাগিছে গৰমত ফাটিবলে? আমাৰ আহমেদ দাই পালি পোৱাখিনি লৈ পিছে পিছে আমি গৈ আছোঁ। আৰু গছপুলিৰ নামবিলাক শিকাই দিছে। হয়তো ময়ো নাজানো, পোৱালিখিনিনো ক'ৰবাত জানিব। আৰু গাইছ এইখিনি দেখিছে নাই, পোৱালিবিলাক গছ পুলি চিনাকি নামবিলাক চিনাকি কৰাই দিছে। হয়তো বহুতে নাজানে, হয়তো ময়ে নাজানো কি নাম। আৰু এইটো দেখিছে নাই, ভালকে দেখা যোৱা নাই। এইটো চব গাইছ, এয়া
এতিয়া মানে অলপ নাৰ্চাৰীখন দেখুৱাৰ পিছত এতিয়া যাবলৈ ওলাইছে আৰু সেইকাৰণে ভাবিলে ফটো কৰি মাৰি আৰু সেই ইয়াত লিখা আছে যে অমৃত বৃক্ষ আন্দোলন নাৰ্চাৰী আৰু এইখন আজি বিশ্ব পৰিৱেশ দিৱস বুলি আজি কণ ছাত্ৰ ছাত্ৰীসকলক মানে দেখুওৱা হ'ল আৰু ভাল লাগিলে সিহঁতৰ সৌভাগ্যক্ৰমে আমিও আহিবলৈ পালোঁ আমিও আহিব পালোঁ ভাল লাগিলে মানে বহুত ভাল লাগিলে এটা মনোমোহা পৰিৱেশ হয়তো এই পৰিৱেশটোত সন্ধিয়া সময়ত আহিলে যাবলৈ মন নাযাব ঘৰলৈ আৰু আপোনালোকে এবাৰ আহিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে আজি বিশ্ব পৰিৱেশ দিৱস বুলি সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল আৰু সকলোৱে গছপুলি ৰুইছে চাগে আমাৰ ল'ৰাও গৈছে স্কুল গছপুলি ৰুবলৈ আৰু ইহঁতকো দেখালে গছপুলিৰ নাম ক'লে নাম দেখুৱালে আৰু ভাল লাগিলে আৰু বাইদেৱে ধুনীয়া ধুনীয়া নিয়ম মানে কৈ আছে গাৰ্জেনো আছে লগত ভাল লাগিছে মানে বহুত ভাল লাগিছে এটা ধুনীয়া পৰিৱেশ ল'ৰা ছোৱালীক শিক্ষা মানে সৰু নজনা কথা জনোৱাটো মানে প্ৰত্যেকৰে দায়িত্ব আৰু শিক্ষাগুৰুৰ দায়িত্ব শিক্ষাগুৰুৱে লৈ আহিছে চাইৰানটো দেখুৱাৰ পিছত গছপুলিৰ নাম দেখুৱাৰ পিছত মানে বুজাই দিয়াৰ পিছত আৰু এইবিলাক সকলোৱে কাম কৰি আছে যিহেতু সিহঁতি 4টালৈকে কাম কৰিব সেইটো কাৰণে আমি ঘৰমৰা হৈছোঁ আমিও যাওঁ ঘৰলৈ সিহঁতৰ ল'ৰা ছোৱালীখিনি সৌভাগ্য আজি বিশ্ব পৰিৱেশ দিৱস বুলি সৌভাগ্যক্ৰমে ময়ো নাৰ্চাৰীখন চালোঁহি এনেকৈ অহা নহয় বা সময় নাপাওঁ আজি সময় উলিয়াই আহিলোঁ আৰু বহুত এয়া সকলোৱে যাবলৈ ওলাইছোঁ যাওঁগৈ আৰু সৰু ল'ৰা ছোৱালী বেছি দেৰি হয়তো ৰ'দত থাকিব নোৱাৰে সৰু ল'ৰা ছোৱালী নেকি ডাঙৰ মানুহে ৰ'দত থাকিবলৈ দিগদাৰ সময় সুবিধা পাওঁ আকৌ এদিন আহিম আপোনালোকে মানে আজি মোৰ এই বিশ্ব পৰিৱেশ দিৱসৰ অকণমান ভিডিঅ' এটা দিলোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব নজনাই এটা ভিডিঅ' কৰি দিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সঁহাৰি জনাব যদি ভিডিঅ'টো চাই ভাল লাগে বা বিশ্ব পৰিৱেশ দিৱসৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ল'ৰা ছোৱালীখিনিক চবমান হেঁপাহেৰে আহিছে এতিয়া আৰু যাওঁ বাই বাই গাৰ্জেনসকলে সকলোৱে লগ লাগি নাৰ্চাৰীলৈ লৈ গ'ল অমৃত বৃক্ষ আন্দোলন বুলি নাৰ্চাৰী এখন খোলা হৈছে পাটকা পাহাৰৰ সমীপতে আৰু সেইখন ময়ো আজি উপভোগ কৰিলোঁ ভাল লাগিলে একদম মনোমোহা দৃশ্য এটা সুন্দৰ পৰিৱেশ চাই আহিলোঁগৈ আৰু স্কুললৈ যাম বুলি ভাবিছিলোঁ আপোনালোকক কৈছিলোঁ মই ভিডিঅ' শেষত নাৰ্চাৰী যেতিয়া ভিডিঅ' কৰি আছিলোঁ শেষত যে স্কুল যাম কিন্তু স্কুললৈ যোৱা নহ'ল দুপৰীয়া আহাৰ দিব সেইটো কাৰণে মই নগ'লোঁ আৰু মই ঘৰলৈকে আহি দিলোঁ আৰু যিহে ৰ'দ দিছে একদম তালু ফুটি মানে ঘিউ ওলাই যাওঁ হৈছে ইমানেই গৰম আৰু বেটাও স্কুলৰ পৰা পালেহি আজি সোনকালে ছুটি দিলে সিহঁতৰো কিবা বোলে ষ্টাফ মিটিং আছে স্কুলত সেইটো কাৰণে সোনকালে ছুটি দিলে সিও পালেহি আৰু ময়ো ঘৰ পালোহি যদি আজি বিশ্ব পৰিৱেশ দিৱসৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক এটা দি যাব কিন্তু দেই আৰু কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকেও কোনোবাই যদি বিচাৰে আহিব পাৰিব 1 নং দিলীঘাট ফৰেষ্ট ৰিজাৰ্ভৰ ওচৰতে মানে পাটকা পাহাৰৰ সমীপতে বৃক্ষ আন্দোলন অমৃত বৃক্ষ আন্দোলনৰ এখন নাৰ্চাৰী খোলা হৈছে মানে সুন্দৰ পৰিৱেশ এটা আপোনালোকে চাই উপভোগ কৰিব পাৰিব আৰু চাবহি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই আকৌ শেষত বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা সকলোলৈকে থাকিল সকলোৱে গছপুলি ৰুইছে চাগে তো আজিলৈ বাই বাই